বহু হাজাৰ লোকক এপইণ্টমেণ্ট দিয়া হ'ল। সেই মানুহৰ হয়তো আমাৰ বাকী কৰ্মচাৰীৰ বহুত বেছি অভাৱ এতিয়া নাথাকিব, থাকিব অলপ, কিন্তু বহুত বেছি অভাৱ নাথাকিব। কাৰণ সেই সময়ত যিবিলাক চেংচন পোষ্ট এডভাৰটাইজ হৈছিল সেইখিনি হ'ল, পিছত বহুত হস্পিটেল হৈছে, কাম হৈছে, তাত হয়তো আৰু পোষ্ট আছে বাকী, এইটো বেলেগ। কিন্তু তাৰ লগতে ডক্টৰৰ কথাটো হৈছে কি, ডক্টৰ ক'ৰবাত কম আছে, ক'ৰবাত কিবা আছে, এইবিলাক আমি ঠিক কৰিবলৈ গৈ আছোঁ। আৰু জুলাই মাহত আকৌ কিছু আমি ডাক্তৰ পাম, পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ লগে লগে এপইণ্টমেণ্ট দিম। এইবাৰতো আমি কেম্পাছত ৰিজাল্ট দিয়াৰ সময়তে আমি তেওঁলোকক ইণ্টাৰভিউ, কেম্পাছ ইণ্টাৰভিউ লৈ মানে আমি দি দিবলৈ বিচাৰিছোঁ। যিবিলাকে পোষ্ট গ্ৰেজুৱেট কৰি 1 বছৰ 2 বছৰ কাম কৰি আছে, তেওঁলোকৰ কাৰণে ইমিডিয়েট এডভাৰটাইজমেণ্ট গোটকৰণ হৈছে। এই 2 দিনতে আমি তেওঁলোকৰ ইণ্টাৰভিউ ল'ম, যাতে এতিয়া পাছ কৰাখিনিৰ আগতে তেওঁলোকক আগতে আমি এপইণ্টমেণ্ট দি ল'ব পাৰোঁ। গতিকে ডাক্তৰৰ যিটো ফিল আপ কৰিব লগা কথা, ইয়াতো আমি পলিচি সলাইছোঁ। কিয় আগৰ যেতিয়া ইণ্টাৰভিউটো পাতোঁ তেতিয়ালৈ 6 মাহমান হয়, পাছ কৰি তেওঁলোক ক'ৰবালৈ যায়গৈ, আৰু কোনোবা প্ৰাইভেটত সোমায়, ক'ৰবাত সোমায়, ঘূৰি নাহে। এতিয়া আমি ক'লেকো যোৱাৰ আগতেই ইণ্টাৰভিউ পাতি তেওঁলোকক এপইণ্টমেণ্ট দিবলৈ ঠিক কৰিছোঁ। গতিকে এই অভাৱবিলাক মোটামুটি পূৰণ হ'ব।